নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ ঘৰুৱা বিধানৰ আজিৰ ভিডিঅ'টোলৈ। আমাৰ মুখত যেতিয়া বিভিন্ন ধৰণৰ দাগ থাকে, সেয়া লাগিলে ডাৰ্ক স্পটে হওক, পিগমেণ্টেশ্যন হওক, ব্লেমিছেছ হওক, যেতিয়া আমাৰ মুখত বিভিন্ন ধৰণৰ দাগ থাকে তেতিয়া আমাৰ আত্মবিশ্বাস অতিকে কমি যায়, লগতে আমাৰ পাৰ্চনেলিটিও যথেষ্ট কম হৈ যায়। আজি মই এই ভিডিঅ'টোত এটা এনেকুৱা বিধান দিম যাৰ ফলত আপোনালোকৰ মুখত থকা বিভিন্ন দাগ আঁতৰ হোৱাত সহায় হ'ব। তেন্তে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ মুখৰ বিভিন্ন ঠাইত ক'লা, বগা বিভিন্ন ধৰণৰ দাগ দেখিবলৈ পোৱা যায় আৰু সেইবোৰকে পিগমেণ্টেশ্যন বা ব্লেমিছেছ বুলি কোৱা হয়। যেতিয়া দাগটো বগা হয় তাক পিগমেণ্টেশ্যন আৰু যেতিয়া ক'লা হয় তাক ব্লেমিছেছ বুলি কোৱা হয়। আৰু সেই দাগবোৰ যেতিয়া বেছি গাঢ় কালাৰৰ হৈ যায়, ডিপ কালাৰৰ হৈ যায়, তেতিয়া সেইবোৰক ডাৰ্ক স্পট বুলি কোৱা হয়। চ' আজিৰ যিটো বিধান দিম সেই বিধানটোৱে এই সকলোবোৰ সমস্যাতে কাম কৰিব। আজিৰ বিধানটোৰ বাবে আপোনালোকক 3 মিনিট বস্তুৰ প্ৰয়োজন হ'ব। 1 নম্বৰ, 4 চামুচ বাটাৰ মিল্ক লাগিব আপোনালোকক। বাটাৰ মিল্ক আপোনালোকে যিকোনো দোকানত কিনিব পাব, গ্ৰ'চাৰী বা ডায়েৰী দোকানত কিনিব পাব। মনত ৰাখিব, মিল্ক নহয়, বাটাৰ মিল্ক। তাৰপিছত আপোনালোকক লাগিব 2 চামুচ বিলাহীৰ পেষ্ট। এটা বিলাহী এফাল কৰি বা সম্পূৰ্ণ বিলাহীটোৱে মিক্সাৰটো ঘূৰাই দিলে যিটো পেষ্ট হ'ব, সেই পেষ্টটোৰ 2 চামুচ লাগিব। আৰু লাগিব 2 চামুচ ঘেঁহুৰ আটা, যাক হুইট ফ্ল'ৰ বুলি কোৱা হয়। এই সকলোখিনি বস্তু, বাটাৰ মিল্ক 4 চামুচ, 2 চামুচ বিলাহীৰ পেষ্ট আৰু 2 চামুচ ঘেঁহুৰ আটা এটা আইনাৰ বাতিত ভালকৈ মিক্স কৰি ল'ব। আৰু সেই মিক্সাৰটো আপোনালোকে আপোনালোকৰ মুখমণ্ডলত আৰু সম্পূৰ্ণ মুখমণ্ডলত লগাব আৰু লগাই 20 মিনিট সময় তেনেদৰে থৈ দিব। আৰু 20 মিনিট সময়ৰ পিছত হাতেৰে ভালকৈ মালিচ কৰিব সম্পূৰ্ণ মুখমণ্ডলখন, যাতে যিখিনি ইনগ্ৰিডিয়েণ্টছ দিয়া গৈছে তাৰে প্ৰপাৰ্টিজখিনি আপোনাৰ মুখমণ্ডল সম্পূৰ্ণ সোমাই যায়। বিলাহী আৰু বাটাৰ মিল্কত ব্লিচিং এজেণ্ট থাকে, ব্লিচিং প্ৰপাৰ্টিজ থাকে, যি আপোনালোকৰ পিগমেণ্টেশ্যন আৰু ব্লেমিছেছবিলাক কমোৱাত সহায় কৰিব। লগতে বাটাৰ মিল্কত লেক্টিক এচিড থাকে, যি আপোনালোকৰ ডাৰ্ক স্পট কমাব, লগতে আপোনালোকৰ সম্পূৰ্ণ মুখমণ্ডলৰ যি অভাৰঅল কমপ্লেক্স আছে, যি ৰং আছে, তাক লাইট কৰিব। এনেদৰে আপোনালোকে ডেইলি ইউজ কৰিব পাৰে। ডেইলি ইউজ কৰিলে ইয়াৰ ৰিজাল্টটো ভাল পোৱা যায়। চ' আপোনালোকে তাৰপিছত মুখখন ধুনীয়াকৈ থৈ দিব পাৰিব 5 মিনিট মাছাজ কৰাৰ পিছত। চ' এইটোৱে আছে নাছিল ঘৰুৱা বিধান। যদি ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। লগতে জনাব কেনেকুৱা সমস্যা আপোনালোকক বিধান লাগে, মই দিবলৈ চেষ্টা কৰিম। আৰু মোৰ চেনেল ঘৰুৱা বিধানক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।